কবিতাৰ শিৰোনামা তোৰ বাবেই কথা প্ৰতিমা গগৈ বৰা আৰু আবৃত্তিকাৰ গিৰিচন্দন দিহিঙীয়া। তোৰ বাবেই মই হেজাৰ যন্ত্ৰণাৰে ভৰা জীৱনটোত চকুৰ পানীবোৰ লুকুৱাই হাঁহি হাঁহি জীয়াই আছো। কিন্তু কিমান লুকুৱাম মোৰ চকুৰ পানীবোৰ, তোৰ জীৱনটোৰ বাবেই মোৰ ভাল লগাবোৰো ত্যাগ কৰিছো। কিমান আৰু বুকুত শিল থৈ জীয়াই থাকিম, নিশিকিলো কা পুৰুষৰ দৰে জীয়াই থকাৰ কথা। তোৰ অস্তিত্বই মোৰ দুখৰ মৌন বুকুত সাহস আৰু ত্যাগৰ বীজবোৰে পোখা মেলে। তথাপি ভয় হয়, এই থুনুকা হৃদয়খন যদি কেতিয়াবা ভাগি টুকুৰা টুকুৰ হৈ যায়, তেতিয়া কোনে পাৰিব জোৰা লগাব? হয়তো সময় অতীত হৈ যাব। তইতো মোৰ তেজৰে সন্তান, মই যদি হঠাৎ নোহোৱা হওঁ, মোৰ দৰে সাহসেৰে ত্যাগেৰে জীৱনটোৰ লগত যুঁজ কৰিবলৈ শিকিবি। মোৰ কষ্টবোৰ এবাৰ হ'লেও উপলব্ধি কৰিবি।